ভাল লাগিছে ভাবা নাছিলো যে আজি নতুন বছৰ যেহেতু আজি 1 তাৰিখে ইমানখিনি মানুহ ইয়াতে পাব্লিক ইয়াতে উপস্থিত হ'ব নতুন বছৰ যেহেতু আমি এটা ভাল কামৰ পৰা আমি আগবাঢ়িব পাৰিছোঁ আৰু তেওঁলোকৰ সহযোগত সেইকাৰণে মই ভাবোঁ ইয়াতে যিসকল ব্যক্তি আজি উপস্থিত আছে তেওঁলোকক মই মোৰ ফালৰ পৰা তথা জিলা প্ৰশাসনৰ তৰফৰ ফালে ৰোড ছেফটিৰ ওপৰত যথেষ্ট কাম কৰিম সেই বিষয়ে গভৰ্ণমেণ্টে বহুত ধৰণৰ ষ্টেপছ লৈছে তো সেই উদ্দেশ্যে আগত ৰাস্তাটো ঠেক হয় বা আগত ৰাস্তাটো বহল হয় বা আমি এইখিনি জেগাত ইমান স্পীডতে গাড়ী চলাব লাগে বা এইখিনি ঠাইত আমি স্পীডটো কমাব লাগিব বা এইখিনি ঠাইত আছে টাৰ্ণ আছে শ্বাৰ্প টাৰ্ণ আছে তো তেনেকুৱাবিলাক কথা আমাৰ ৰোড শ্ব'ত আমাৰ সাধাৰণতে দিয়া থাকে কিন্তু আমি কি হয় আমি নজনাৰ কাৰণে কেতিয়াবা আপোনাক আৰু আমাকে এইটো কথাটো কৈ আছে তথাপি আমি মানে আমাৰ পথসমূহ বা আমাৰ ৰাস্তাসমূহ আমি এক্সিডেণ্ট ফ্ৰী কৰিব পাৰোঁ প্ৰত্যেক বছৰে এক্সিডেণ্টত আমাৰ বহুতো মানুহ আনটাইমলি ডেথ অকাল মৃত্যুক সাৱটি ল'ব লগা হয় সেইকাৰণে যোৱা 5 বছৰ ধৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি এক্সিডেণ্ট প্ৰতিৰোধী এটা অভিযান প্ৰত্যেক বছৰে চলাই আহিছোঁ আৰু সেইটো চলাই থাকোঁতে আমাৰ সকলো ডিপাৰ্টমেণ্ট পুলিচে হওক এনফৰ্চমেণ্টে হওক ট্ৰান্সপৰ্টে হওক বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে হওক বা বাছ এছ'চিয়েশ্যন ট্ৰাক এছ'চিয়েশ্যন চবৰ লগত আমি সকলোকে সহযোগিতাত আমি এক্সিডেণ্টৰ মাত্ৰাটো কিছু পৰিমাণে আমি কমাবলৈ আমি সফল হৈছোঁ কিন্তু যদিও কমিছে তথাপিও এক্সিডেণ্টত মৃত্যুৰ হাৰটো এতিয়াও মৃত্যু হৈ আছে মানুহৰ এতিয়া সেই মানে আগন্তুক বছৰত ইন দ্য আপকামিং ইয়েৰ উই শুড ৰিজল্ভ ডেট উই কেন মেক কাৰ্বি আংলং a accident-free district for the year 2026. With all your cooperation and support, I think this is a very achievable task. আমি আপোনালোক সকলোৰে ইয়াতে উপস্থিত সমূহ ৰাইজ মই কাৰ্বি আংলঙত জইন কৰা বেছিদিন হোৱা নাই জাষ্ট জইন কৰি এইখন এইটো মোৰ ফাৰ্ষ্ট পাব্লিক মিটিং চ' ভাল লাগিছে ভাবা নাছিলোঁ যে আজি নতুন বছৰ যেহেতু আজি 1 তাৰিখে ইমানখিনি মানুহ ইয়াতে পাব্লিক ইয়াতে উপস্থিত হ'ব বুলি ভবা নাছিলোঁ কিন্তু তেওঁলোকে খুব ধুনীয়াকৈ আজি ইয়াতে অংশগ্ৰহণ কৰিছে আৰু নতুন বছৰ যিহেতু আমি এটা ভাল কামৰ পৰা আমি আগবাঢ়িব পাৰিছোঁ আৰু তেওঁলোকৰ সহযোগত এনেদৰে ক'ব লাগিব কথাটো ৰাইজে এটাই বস্তু সোধে আৰু ধৰক য'ত যেতিয়া আমি ইণ্টাৰচেপ্টৰখন দেখা পাওঁ তাত কিছুমানে কয় যে সেই ইণ্টাৰচেপ্টৰখন ৰখি আছে কিন্তু সেই ৰোড সেই বা পথটোৰ লিমিট কিমান স্পীড লিমিট সেই বস্তুটো মানে কিছুমান পথত মানে নাথাকে তাৰমানে এইটো মানে বহি যায় ন আমিও মানে আমাকো সোধে কিমান গ'লে আমাক ধৰিব আচ্ছা তাৰমানে এতিয়া এনেকুৱা হৈছে যে ৰাস্তাৰ কাৰণে কোনটো ৰাস্তাত কিমান স্পীড হ'ব সেইটোৰ কাৰণে আমাৰ কেবিনেটত সন্মানীয় আমাৰ কেবিনেটত এটা ডিচিশ্যন লৈছিলে আৰু সেইটো ৰাজহুৱা কৰা হৈছিলে গেজেট নটিফিকেশ্যন হিচাপে যিবিলাক 4 লেন কেৰেজ হাইৱে আছে সেইবিলাকৰ মেক্সিমাম স্পীড কৰিছে 100 কিলোমিটাৰ যিবিলাক আমাৰ নেশ্যনেল হাইৱে আছে য'ত 4 লেন কেৰেজ হাইৱে নাই সেইবিলাকৰ মেক্সিমাম স্পীড 80 কিলোমিটাৰ আৰু যিবিলাক আমাৰ ষ্টেট হাইৱে আছে ষ্টেট হাইৱেবিলাকত 4চকীয়া গাড়ীৰ কাৰণে 70 কিলোমিটাৰ কিন্তু তাতো কিছুমান এইটো নহয় যে 100 কিলোমিটাৰ স্পীড লিমিট কৰিছে কাৰণে চব জেগাতে স্পীড হ'ব ক'ৰবাত যদি এখন বজাৰ আছে বজাৰ থকা জেগাডোখৰ স্পীড 60 কিলোমিটাৰ কৰিছে ক'ৰবাত যদি স্কুল এখন আছে স্কুলখনৰ ওচৰত যদি 100 কিলোমিটাৰ গতি কৰে তেতিয়াহ'লে তাতে ডেফিনেটলি এক্সিডেণ্ট হ'ব ল'ৰা ছোৱালীৰ হানি বিঘিনি হ'ব পাৰে গতিকে তাৰ কাৰণে ৰোড অ'নিং যিবিলাক এজেঞ্চি আছে ৰাস্তাটোৱে যি বনায় তেওঁলোকে কিছুমান স্পীড লিমিট ঠিক কৰে আৰু ৰাস্তা কাষ কিন্তু আপোনালোকে এটা কথা জানি থওক যে 4 লেন আমাৰ যিটো কাৰ্বি আংলঙৰ 4 লেন কেৰেজ হাইৱে আছে ইয়াৰ টেৰাইনটো চাই মেলি তেওঁলোকে বেছিভাগ জেগাতে 80 কিলোমিটাৰ স্পীড কৰিছে গতিকে মই সেইকাৰণে ৰাইজক অনুৰোধ কৰিম আপোনালোকে 4 লেন হাইৱেত যেতিয়া চলাব আপোনালোকে 80 কিলোমিটাৰতকৈ তলত সদায় গতি কৰিব এইটো নহয় যে আপুনি চবতে 80 কিলোমিটাৰ পাব ক'ৰবাত পাহাৰ আছে ক'ৰবাত কেঁকুৰি আছে ক'ৰবাত বজাৰ আছে তাত ডেফিনেটলি স্পীডটো কমিব কিন্তু মোটামুটি 4 লেন হাইৱেটো আমাৰ স্পীড 80 কিলোমিটাৰ বুলি ধৰি গাড়ীখন আপোনালোকে চলাব পাৰে আমি তাৰ ওপৰতহে আমি কেছ কৰোঁ তাৰ যদি আমি সাধাৰণতে কি হয় যেতিয়া আমি দেখিছোঁ আমি ইণ্টাৰচেপ্টৰ গাড়ীখন যে 107 কিলোমিটাৰ 149 কিলোমিটাৰলৈকে আমি স্পীড পাইছোঁ 149 কিলোমিটাৰ স্পীড গতিকে ইমান স্পীডত সকলোকে ক'ম যে আমাৰ যিহেতু অলপ পাহাৰীয়া ৰাস্তা একা বেকা ৰাস্তা ইমান স্পীডত নাযাব আপোনালোকে আৰু স্পীড লিমিট যিটো আমাৰ
এভাৰেজ যিটো স্পীড লিমিট আছে 80 কিলোমিটাৰ, মই কৈছোঁ মেক্সিমাম স্পীড লিমিট যিটো 80 কিলোমিটাৰ, সেইটো ক্ৰছ কৰিবলৈ চেষ্টা নকৰিব। ধন্যবাদ। কৰিছে সেইটো অকণমান ৰাইজক হয়, আজি আমাৰ জানুৱাৰী 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে আমাৰ ৰোড ছেফটি মাহ হিচাপে আমি অবজাৰ্ভ কৰিম। সমগ্ৰ অসমতে এইটো অবজাৰ্ভ কৰিব। লগতে আমি কাৰ্বি আংলং জিলাতো এইটো অবজাৰ্ভ কৰিব লৈছোঁ। তাৰ আৰম্ভণি হিচাপে আজি আমি ISBTতে আমি এই সজাগতা অনুষ্ঠান এটা পাতিছোঁ, যাতে আমাৰ যিটো ISBT যিখিনি ইয়াতে ভেহিকেল চলাচল কৰে, তাৰ যিখিনি পাব্লিক ভেহিকেল হওক বা প্ৰাইভেট ভেহিকেলে হওক, ইয়াৰ ওচৰে পাঁজৰে যিখিনি ব্যক্তি আছে তেওঁলোকক প্ৰথমতে আমি সজাগতা অনুষ্ঠানটোৰ জৰিয়তে সজাগ কৰিবলৈ আমি আজি যত্ন কৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ এই ধৰণৰ যিবিলাক আমি পদক্ষেপ আৰম্ভ কৰিছোঁ, এই মাহজোৰা যি আমাৰ হ'ব, এই পদক্ষেপখিনি আমাৰ যিবিলাক ড্ৰাইভাৰ আছে বা যিখিনিয়ে ড্ৰাইভিং ছিটত বহে, তো সেইখিনিক যাতে আমি সজাগ কৰিব পাৰোঁ আৰু লগতে আমাৰ ৰোডছৰ যিখিনি নিয়মাৱলী, আমাৰ ড্ৰাইভিং কৰোঁতে যিখিনি নিয়মাৱলী আমি মানি চলিব লাগে সকলোৱে, যিসকলে ড্ৰাইভিং ছিটত বহে, তেওঁলোকে যাতে এই নিয়মাৱলীখিনি যাতে তেওঁলোকে ভালদৰে বুজি পায়, গম পায় আৰু যাতে যিবিলাক চাইনেজ আছে আমাৰ ৰাস্তাৰ কাষত, পথত আমাৰ যিবিলাক থাকে চাইনেজ, সেইবিলাক যাতে তেওঁলোকে বুজি পায় আমাৰ চলাচল কৰিব পাৰে আৰু তেওঁলোকৰ নিজৰ ছেফটিৰ লগতে পাব্লিকৰ ছেফটিটোও যাতে তেওঁলোকে এনচিয়ৰ কৰিব পাৰে, তাৰ উদ্দেশ্য আগত ৰাখি আমি আজি এই অনুষ্ঠানটো কৰিছোঁ ইয়াতে। আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৰে সহযোগত আমি কাৰ্বি আংলং জিলাৰ প্ৰতিজন যিসকল বয়স্ক ব্যক্তি যোনে ড্ৰাইভিং কৰে, তেওঁলোকলৈ আমি এই এটা আহ্বান জনাব বিচাৰিছোঁ যাতে তেওঁলোকে নিজেও ছেফ থাকক আৰু বেলেগৰ যিসকল তেওঁলোকৰ লগত সহযোগী হৈ যায় তেওঁলোকৰো যাতে জীৱন সুৰক্ষাৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহক। ধন্যবাদ।